हेलो गाइस, वेलकम टू माय न्यू ब्लॉग वीडियो। तो गाइस आज प्रैंक कॉल करब डुलुराज के। तो वो एक यूट्यूबर लगे और वो ब्लॉग वीडियो बनाइला। तो सबे सपोर्ट करबा, वीडियोटा के देखबा। तो वीडियो बहुत धमाका होने वाला है। तो जे नतून है तो सबे सब्सक्राइब कर देबा और वीडियोटा के पूरा सपोर्ट देबा। तो मुई प्रैंक कॉल करब। तो এখন কে উঠাই ওটা মই বলেক নাই পারতি। তো দুজন উঠাই পারেলা, ওর ওয়াইফ भी উঠাই পারেলা, या दुलराज दाय उठाई पारेला। तो मैं फोन करब। तो वीडियो मैं हिया स्टार्ट नहीं करिम। तो वीडियोटा अलग बेलेग जगह स्टार्ट करिम। तो हिया अलग नॉइज ज़्यादा आवेला तो बोल के आरो बोल देती। तो मैं এখন যাব बेलेग दिखे और वीडियोटाके शूट करब। तो सबे सपोर्ट करबा और चैनलटाके और चलो तो वीडियोटाके स्टार्ट करब गाइस। किसे ক'ত লগাইছিলে? মই চিলাপথাৰ লগাইছিলো। কালে লগাইছিলে? মই কি কয় এই ভিডিঅ' বনাই যে। কওকচোন। কি আপুনি দুলৰাজ হয় নেকি? হয়। মই আপোনাৰ ছাবস্ক্ৰাইবাৰে হয়। আচ্ছা, ক'ৰ পৰা কৈছিলে? মই মৰাণৰ পৰা কৈছোঁ। মৰাণৰ পৰা ন? কওকচোন। আপোনাৰ ভিডিঅ' চাই ভাল লাগে মানে দেই। থেংক ইউ। লেকিন মই এটি চিলাপথাৰ গৈছিলোঁ আপোনালৈ মানে লগ কৰিবলৈ। লেকিন আপুনি যে মোক মাতে নিদিলে। হা? আপোনাক মই লগ কৰিব গৈছিলোঁ। তো আপুনি যে মোক একো মাতে নিদিলে, আপোনাক মাত লগাইছিলোঁ। কেতিয়া লগাইছিলা? কি বাৰ আছিলে এইটো পাহৰি গ'লো। মানে মই ভাবিছিলোঁ আপোনাৰ লগত মিলিম বুলি, চেল্ফি এটা ল'ম বুলি। কেলে মিছা কথা কৈছা? হয়, মই আজিলৈকে নমতা মানুহে নাই কোনো। মোক নামাতিলেও মই মাতো। নাই মই গৈছিলোঁ চাই আপুনি চিনি নাপালে। চিনি নোপোৱা মানুহ আকৌ মই কেনেকে মাতিম? হয়, তো মইতো আপোনাক মাত লগাইছিলোঁ ন। তুমি মাত লগাইছিলা? কোনডোখৰত? চিলাপথাৰত? চিলাপথাৰ মানে কি কয় এইটো ইমান ভালকে নাজানো। লেকিন মই আপোনাৰ লগত মানে লগ কৰিবই গৈছিলোঁ। লগ কৰিব আহিছিলা গম পাইছো, কিন্তু কোনডোখৰ জেগা? টাউনত নেকি? আপুনি মাতে নিদিলে, মোক চাই লৈ আকৌ গুচি গ'লে। তুমি অকমান আগত তুমি কৈছিলা মোক কি কয় মই তোমাক চিনি নাপালো বুলি, আকৌ এতিয়া কৈছা কি উল্টা পুল্টা কৈ আছা তুমি। নাই কোৱা নাই, মানে আপোনাৰ এটিটিউড বাঢ়ি গ'ল মানে ন। আমিয়ে ছাপোৰ্ট কৰি আছো আপোনাক। আৰু ইউটিউব ফেচবুকৰ লগত একো নাই মতলব নাই। মই বেলেগ কাম কৰি থাকো, ইউটিউব এৰিলোৱে দেখোন। কেলে? এনে ইউটিউবত লাগি থাকিব সময় নাই বেলেগ কাম কৰি আছো। কি কাম কৰিছে? ফ্লিপকাৰ্ট মিছত লাগি আছো। ইউটিউবত মোৰ ভিডিঅ' এটিটিউড বাঢ়িবলৈ মই যদি ইউটিউবত কামেই কৰা নাই, যদি আকৌ তুমি মোৰ এটিটিউডটো কোনফালৰ পৰা ধৰিলা? এতিয়া কোৱা আকৌ ফ্লিপকাৰ্ট আৰু মিছত আমি কাপোৰ প্ৰডাক্ট লোৱাৰ কাৰণে, আপোনাৰ বস্তু লোৱাৰ কাৰণে এটিটিউড বাঢ়িলে বুলি কৈ দিয়া। আপোনাক মই মাত লগাইছো, আপুনি মাতে নিদিলে। এইটো তুমি সাংঘাতিক মিছা কথা কৈছা। মই মানুহ নিজে মাতো, আৰু নিজে মাতো মানে মই য'ত গ'লেও মানুহে যদি চকুত যদি পৰে মই নিজে মাতো। আৰু যদি চকুত নপৰে, এনেই কাৰোবাৰ কয় দাদা কি খবৰ বুলি বাইকত গৈ থাকোতে বা গাড়ীত গৈ থাকোতে চিঞৰিলে মোক মানুহে পাগল বুলি ক'ব। আৰু তুমি মোক মতা নাই, আৰু মাতাহেঁতেন মই দেখাহেঁতেন নমতাকে নাথাকোৱে মানে। নাই আপুনি বাইকতে আছিলে, মানে আপুনি ৰখি আছিলে নাই, সেইকাৰণে মই আপোনাক মাত ভাবিছিলো আপোনাৰ ঘৰত যাম বুলি। কি ক'লা? আকৌ এবাৰ কোৱাচোন। আকৌ এবাৰ কোৱাচোন। আপোনাৰ ঘৰত যাম বুলি কৈছিলো দেই। মই বাইকত বহি আছিলো, তুমি মাত নলগালা। অকমান ঘৰত গ'লা। তুমিয়ে যদি মাত লগা নাই, আকৌ মই অচিনাকি মানুহ কেনেকে মাত লগাম? হয়, পাগল বুলি ক'ব পাৰে। তো মই আপোনাক মাতিছিলো ন। কি বুলি মাতিছিলা? দুলৰাজ যা ক'লো, আপুনি একো নকলে। আৰু কোন আছিলে? কোন আমি দুটা গৈছিলো। নহয় মোৰ লগত কোন আছিলে? কোনো নাই, অকলে আছিলে আপুনি। আৰু এইটো সাংঘাতিক মিছা কথা কৈ দিছা। মোৰ লগত মই অকলে কেতিয়াও ক'তো নুঘুৰো। লগত এটা ল'ৰা থাকিব, নহলে মোৰ ফেমিলি থাকিব। এইটো এটা মিছা কথা কৈ দিছা তুমি। মই আজিলৈকে অকলে ওলাই যোৱাই নাই ক'তো, আৰু নাযাওঁৱে অকলে। মই আপোনাক লগ পাইছিলো, অকলে আছিল আপুনি। নাই তুমি বেলেগক দেখিলা তেনেহলে। যদি মিছা কথা কোৱা নাই তেনেহলে তুমি বেলেগক দেখিছা, আৰু যদি সঁচা কথা কৈছা তুমি মাতিছা যদি মই শুনা নাই, নহলে কি কয় মই গমেই নাপাওঁ। এই দুটাই হ'ব। নহলে তুমি মিছা কথা কৈ আছা, কাৰণ মই অকলে নাথাকো, আৰু মোৰ ফেমিলিৰ লগতে থাকো, নহলে মোৰ লগত লগৰ ল'ৰা থাকে, নহলে মই অকলে ক'তো ওলাইয়ে নাযাওঁ। আজিলৈকে অকলে ওলাই যোৱাই পোৱাই নাই মই। হয় নেকি? এতিয়া তুমি কোৱা, মিছা কথা কৈছা নে তুমি লাহে কেনে মাতিছিলা, নে মনৰ পৰা মাতিছিলা, না দেখাই নাছিলা, নে এতিয়া প্ৰেংক কৰি আছা? জোৰকে মাতিছিলো আৰু ওচৰলৈ গৈছিলো।
কোনডোখৰ জেগাত কোৱাচোন চিলাপথাৰৰ? কোন জেগাত ইমান ভালকে মই ধ্যান নিদিলো। তুমি যদি ধ্যানেই দিয়া নাই আৰু কি হ'ব হয়? কেলেতো ধেমালি কৰি আছা ন? ধেমালি কৰা নাই ন। গম পাইছো এতিয়া গম পালো। তুমি এই কথাটো কওঁতে গম পাই গলো কি কয় এইটো আপুনি অকলে আছিলে বুলি কওঁতে মই অকলে নাথাকো যে সেইকাৰণে গম পালো তুমি ধেমালি কৰি আছা। মই প্ৰেংক কল কৰি আছিলো আকৌ। গম পাইছো। কেনেকে ভাল? ভাল অ। ভাবিলো আপোনাৰ এখন প্ৰেংক কৰিম বুলি। মই আজিলৈকে কাকো নমতাকে ঠগাই নাই। গম পাওঁ। আৰু তুমি লাগিলে কাৰোবাৰ কাঢ়ি কিনি যদি কোনোবাই যদি মোক দেখিছে কেতিয়াবা, কোনোবাই যদি মোৰ সন্মুখত ৰখিছে, কোনোবাই যদি মোক মাতিছে ন, মই নামাতিলো, চকুত চকু যদি পৰিছে মই নিজে মাতি দিওঁ। আৰু তুমি লাগিলে সেই তেখেতক সুধি চাবা, তেখেতে ক'ব। বাকী ভাল আৰু? ভালেই। প্ৰেংক কল মানে কি ইউটিউবত ভিডিঅ' বনোৱা নেকি? ঠিকে আছে হ'ব নহয়। কি কৰিছে এতিয়া? আছো এনেই আছো এই ঘৰতে। হেৰি কি কয় তোমাৰ ক'ত মৰাণত? মৰাণ হিংৰিজান। নামটো তোমাৰ? মোৰ নামটো সঞ্জু কৰ্মকাৰ। তাৰপা কি কাম কৰা? মই বৰ্তমান কৰি আছো। মৰাণ ফালে মিস্ত্ৰী যোগালী কৰি আছো। কি কৈছা? মিস্ত্ৰী যোগালী। মিস্ত্ৰী যোগালী ঠিকে আছে কৰা। এই গৰমত পাৰিছা? গৰমত মানে আজি দেওবাৰ হয় নাই, আজি ছুটি। দেওবাৰৰ কাৰণে ছুটিৰ কাৰণে? ছুটি দিনত মানে এটা প্ৰেংক কল বনাও মানে মই ভিডিঅ'। ভিডিঅ' বনোৱা? ঠিকে আছে। ইমান ইউটিউবত সোমাই নাথাকিবা, কাম কৰা বেছি। নাই কামে কৰি থাকো মানে সপ্তাহতে। আমি নিজে ইউটিউব এৰি দিছো। সময় নাই বনাবলৈ ভিডিঅ' চিডিঅ'। আৰু বহুদিনে হ'ল মানে এই এমাহত একমাহ সময় পালে বনোৱা, সময় সেনেকে নাথাকে। প্ৰায় তোমাৰ কামতে থাকিবলগীয়া হয়, ইফালে গাড়ী পঠাবলগীয়া হয়, ৰেষ্টুৰেণ্ট চলাবলগীয়া হয়, আকৌ ইফালে ফ্লিপকাৰ্ট, মিছো, আকৌ আলহী আহি থাকে। ক'ত ভিডিঅ' বনাবলৈ সময় আছে আৰু ক'ত ইউটিউব মোৰ ভাগৰ কোম্পানী নি মোৰ এটিটিউড বাঢ়িবলৈ। ইউটিউব থৰি না মোৰ ভাগৰ হয়। এটা ইউটিউব মই প্লেটফৰ্মহে ইউজ কৰি আছো। তেনেহলে তুমি কৰিছা এটিটিউড আহিছা দেই। সেইবিলাক এটিটিউড বুলি কয় নি? প্ৰেংক কৰিছিলো আকৌ। নাজানো, বেলেগে এটিটিউড দেখাই চাগে সেইকাৰণে ক'লা। নাই মানে এনেকাই মানে প্ৰেংক কল হয় নাই। প্ৰেংক কল এনেকে কৰে নেকি? এনেকে প্ৰেংক কল নকৰে নহয়। কেলে নকৰে আকৌ? মই হোৱাহেঁতেন তোমাক ধুই পেলালোহেঁতেন। প্ৰেংক কৰি তোমাক মই ধুই পেলালোহেঁতেন, সেইটোক কয় প্ৰেংক কল। নাই নতুনকে এতিয়া শিকিছো নাই। সেইকাৰণে আৰু। ঠিকে আছে, শিকিব লাগে। নজনা বস্তুটো শিকাটো ভাল। তাত হাজিৰা কিমানকে দিয়ে সেইটো চাইডত? 400 টকা দি আছে। মানে যোগালী 400 টকা? পকা কামত? বহুত কম দিয়ে দেখোন। কি কৰিবি, এনেকুৱাই কৰিব লাগে আৰু। বেলেগ কাম কৰা আকৌ। বেলেগ কামটো আৰু নাই নহয় এনেকা। কেইদিনমান গুৱাহাটী গৈ কিনি ভালকেনে কাম কৰি পইচা গোটাই আনি বিজনেছ কৰে। এইবিলাক কি পকা যোগালী, চৰা যোগালী আৰু আজিকালি একেবাৰে নোপোচাই দেখোন, বহুত কষ্টও হয়। মই নিজে কৰিছিলো, সেইকাৰণে কৈছো, আগত কৰিছিলো। বহুত আগত কৰিছিলো, এই লকডাউনত প্ৰথম বিয়া পাতোতে কৰিছিলো। তাৰপিছত আৰু গম পালো আৰু এইটো কাম বহুত হাৰ্ড হয়। যিমানটো কষ্ট এই পকা কামত কৰা হয়, সিমানটো কষ্ট যদি বেলেগ কামত কৰা হয়, বাই ডাবুল পইচা আহিব। বাই ডাবুল নহয়, বহুত বেছি পইচা আহিব। কৰিব লাগে আৰু। এইবিলাক নকৰে, বেলেগ কৰা, বিজনেছ কৰা। কৰি আছা কাৰণে কৰিব নালাগে বুলি মই কোৱা নাই। যদি কৰি আছা ভালেই বাৰু, কৰি কিনি পইচা অলপ গোটাই সদায় জীৱনটোতো এইটো কাম কৰি থাকিব নোৱাৰা, এইটো কাম কৰি চলিব নোৱাৰা। এটা সময়ততো ৰিলেক্স দিবই লাগিব নিজক। গোটেই পুৰা কালটোলৈকে কৰিব পাৰিবা জানো? ক'ত পাৰিম? 40-45 পিছত কৰিব পাৰিবা জানো? নোৱাৰা ন? নোৱাৰিম। সেই গতিকে এতিয়াৰ পৰা কনচেপ্টটো কৰি আছা, কৰি থাকা। যেতিয়ালৈকে লাগতিয়াল পইচাখিনি পাই আছা তেতিয়ালৈকে কৰি থাকা। কৰি যেতিয়া লাগতিয়াল পইচাখিনি হৈ যাব, তেতিয়া বেলেগ এটা কনচেপ্ট কৰি লোৱা। ভালৰ কাৰণে কৈছো দেই, মই চবৰ ভালটো বিচাৰো। মই যেনেকে আজি ভাললৈ আহিছো, সেইকাৰণে বেলেগৰো ভালটো বিচাৰো। যদি মই বেলেগৰ বেয়াটো বিচৰাহেঁতেন
আজি মোৰ বেয়া হৈ থাকিলেহেঁতেন, সেইকাৰণে আনক বেয়া কৰিব নালাগে, তেতিয়া নিজৰো ভাল হয়। শুনিছা? শুনিছো কি শুনিছা? আপুনি যোনটো কৈছে সেইটোৱে শুনিছো। তোৰ আদিবাসী লাগি মাতত গম পাইছো। অডিয়াস খাতির কোনো একটা বলতে তোর দিকে হা অডিয়াস খাতির কোনো একটা বলতে তোর দিকে কি কৈছা বুজা নাই। অডিয়াস কাৰণে কিবা এটা কৈ দিয়ক আপুনি। কিহৰ কাৰণে? অডিয়াস কাৰণে। অডিয়েন্সৰ কাৰণে কি কম হয়? কিবা এটা কৈ দিয়ক আৰু। কিবা এটা কৈ দিলো। কি কম কোৱা আকৌ, তুমি কোৱা। কি কম বাৰু? কৈ দিয়ক সাপোর্ট কৰিব কাৰণে। এই ভাইটিক সাপোর্ট কৰিব। কি কেমেৰা অন কৰি থৈ দিছা নে কলটো লগাই হেৰি কি কয়? কেমেৰা অন কৰি থৈ দিছা নেকি? এই ভাইটিক সাপোর্ট কৰিব লাগে বোলে, সাপোর্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব লাগে, সাপোর্ট মানে হয় নাই? কিমান হ'ল সাবস্ক্ৰাইবাৰ? এতিয়াতো নতুন মানে 100 হৈছে সাবস্ক্ৰাইবাৰ। একদম 100 কংগ্ৰেচুলেশ্যন। এতিয়া তোমাৰ 100 হোৱাৰ লগে লগে মনটো ভাল লাগে, তাৰ পৰা লাহে কেনে 1K হ'ব আৰু তাতো এটা কংগ্ৰেচুলেশ্যন। তেতিয়া লগ পাওঁ নে নাপাওঁ কলত আকৌ নাজানো। তাৰপিছত 50,000 কংগ্ৰেচুলেশ্যন, তাৰ পৰা 1 লাখলৈ কংগ্ৰেচুলেশ্যন। আৰু এনজয় কৰা, ফূৰ্তি কৰা, অকল ভিডিঅ'তে লাগি নাথাকিবা, নিজৰ কামো কৰা। আৰু অডিয়েন্স যিসকলে চাই আছে তেওঁলোকে একদম ছাবস্ক্ৰাইবটো মাৰি দিয়ক, হ'বনে? হ'ব নে আৰু কম? হৈ যাব। আৰু কওঁ? কৈ দিয়ক। আৰু কওঁনে? কৈ দিয়ক। এটা থাকি গ'ল। কৈ দিয়ক। ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো অন কৰি দিব। আৰু কওঁ নি? নালাগে, হৈ যাব। নাই আৰু কওঁ, শুনা আকৌ। হেৰি কি কয়, ভিডিঅ'টো যদি চাই আছে তেনেহ'লে এটা লাইক কৰি দিব, হ'ব? নহয় আৰু কম। এটা ধুনীয়া কমেণ্ট লিখি দিব, হৈ যাব এতিয়া? হৈ যাব। নহয় আৰু আছে, আৰু শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ। হ'ব নাই আৰু এতিয়া? হ'ব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোকে আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক। তেতিয়া কি হ'ব? আৰু? নহয়, যিসকলে ছাবস্ক্ৰাইব কৰি থৈ দিছে তোমাক আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছো। তেতিয়া কি হ'ব? তেতিয়া আৰু মোৰ ছাবস্ক্ৰাইব বাঢ়িব আকৌ। ছাবস্ক্ৰাইব কমিবহে তোমাৰ, আনছাবস্ক্ৰাইব মাৰিব আৰু এবাৰ ছাবস্ক্ৰাইব কৰি দিলে। তুমি প্ৰেংক বনাইছা, মই তোমাক প্ৰেংক কৰি দিছো। ঠিক আছে দিয়া, মই কাম লাগি আছিলো, শুনিছা? ঠিক আছে। বাই বাই। ধন্যবাদ। প্রেঙ্ক কল हो गए और बहुत ভালো লাগলে बात करके। तो ওটাই আর আজকে लिए इतना ही। तब तक के लिए जय हिंद, वंदे मातरम, बाय बाय, लव यू ऑल गाइस।